Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 15 দেহ তৰল আৰু সঞ্চালন চেপ্টাৰৰ মাজৰ পৰা কিছুমান এক্সট্ৰা কুৱেশ্যন এনসাৰ আজি ভিডিঅ'ত চাম। প্ৰথমটো কুৱেশ্যন হৈছে কলা ৰস বা কোষ মধ্যৱৰ্তী ৰস কাক বোলে? কলা ৰস তাৰমানে কলাসমূহত যিবোৰ ৰস থাকে বা ইয়াক কোষ মধ্যৱৰ্তী ৰস বুলিও কোৱা হয়, কাৰণ এইবোৰ কোষৰ মাজত যিবোৰ স্থান থাকে যাক আমি কোষ মধ্যৱৰ্তী স্থান বুলি কওঁ, সেইবোৰত এইবোৰ ৰস থাকে কাৰণে ইয়াক কোষ মধ্যৱৰ্তী ৰস বুলি কোৱা হয়। সো এইবোৰ কি হয়, শৰীৰৰ তেজ কলাসমূহত থকা কৈশিক নলিকাৰ মাজেৰে প্ৰবাহিত হোৱাৰ সময়ত কিছু পৰিমাণৰ পানীৰ সৈতে বহুতো জলদ্ৰব্য পদাৰ্থ তেজৰ পৰা নিগৰি ওলায় আৰু কোষবোৰৰ মাজেৰে থকা স্থানসমূহত জমা হয়। তেজৰ বেছিভাগ কোষীয় উপাদান আৰু বৃহৎ আকৃতিৰ প্ৰটিন অণুবোৰ তেজতে ৰৈ যায়। সো এনেদৰে নিগৰি অহা যিবোৰ পদাৰ্থ আছে সেইসমূহক কলা ৰস বা কোষ মধ্যৱৰ্তী ৰস বুলি কোৱা হয়। সো কি হৈছে, আমি জানো যে তেজসমূহ কিছুমান সৰু সৰু কেশিকা, সৰু সৰু কিছুমান পাতল পাতল টিউবৰ মাজেৰে পাৰ হৈ যায়। পাৰ হৈ যাওঁতে এই যিবোৰ তেজত যিবোৰ উপাদান থাকে সেইবোৰ পানীৰ সৈতে যিবোৰ কোষৰ মাজৰ স্থান থাকে যাক আমি কোষ মধ্যৱৰ্তী স্থান বুলি কওঁ, সেই স্থানসমূহত জমা হ'বলৈ ধৰে। তেজৰ সৈতে ডাঙৰ কণিকাসমূহ গুচি যায়, প্ৰটিনসমূহ গুচি যায়, কিন্তু কিছু পৰিমাণৰ পদাৰ্থ নিগৰি কোষ মধ্যৱৰ্তী স্থানসমূহত জমা হয় আৰু ইয়াকে কি বুলি কোৱা হয়? কলা ৰস বা কোষ মধ্যৱৰ্তী ৰস বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2 হৈছে কলা ৰসৰ কাৰ্য কি? এতিয়া এই যিবোৰ কলা ৰস আছে, যিবোৰ কোষ মধ্যৱৰ্তী স্থানসমূহত জমা হৈছে, যদি জমা হৈ আছে তেতিয়াহ'লে এইবোৰৰ কিবা কাম আছে, ৰাইট? কি কাম আছে? কলা ৰসে তেজ আৰু কোষৰ মাজত হোৱা পুষ্টিদ্ৰব্য আৰু গেছৰ বিনিময় কৰে। গতিকে এই যিবোৰ কলা ৰস আছে এইসমূহ তেজ আৰু কোষৰ মাজত যিবোৰ গেছ বিনিময় হয়, কি গেছ বিনিময় হয়? অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ। তেজে অক্সিজেন লৈ আহে আৰু কোষে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। এই যিটো বিনিময় আছে আৰু যিবোৰ পুষ্টি দ্ৰব্য আছে, দেহত যিবোৰ পুষ্টি দ্ৰব্য উৎপন্ন হয় সেইসমূহৰ যি বিনিময় প্ৰক্ৰিয়া আছে সেইটোত সহায় কৰে। কুৱেশ্যন নম্বৰ 3 হৈছে লহিকা তন্ত্ৰ কাক বোলে? এনসাৰ হৈছে এক বিস্তৃত সৰু সৰু নলিকাৰ জাল এখনে কলা ৰস কোষ মধ্যৱৰ্তী স্থানসমূহৰ পৰা সংগ্ৰহ কৰি পুনৰ প্ৰধান শিৰাসমূহলৈ লৈ যায়। ইয়াকে লহিকা তন্ত্ৰ বুলি কোৱা হয়। লহিকা তন্ত্ৰ এটা ছিষ্টেম হয় য'ত সৰু সৰু বহুত নলিকা থাকে আৰু সেই নলিকাসমূহে একোটা জাল বা একোটা নেটৱৰ্কৰ সৃষ্টি কৰে আৰু এই নেটৱৰ্কসমূহে কোষ মধ্যৱৰ্তী স্থানসমূহৰ পৰা কিছুমান পুষ্টিদ্ৰব্য এইবোৰ সংগ্ৰহ কৰে আৰু এইসমূহক আকৌ শিৰাসমূহলৈ লৈ যায় আৰু ইয়াকে লহিকা তন্ত্ৰ বুলি কোৱা হয়। তাৰ পিছৰ কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত কৈছে লহিকা কি, ইয়াৰ কাৰ্য কি? এতিয়া আমি পালোঁ লহিকা তন্ত্ৰ। এতিয়া লহিকা কি হয় আৰু লহিকাৰ কি কাৰ্য আছে? এনসাৰ হৈছে লহিকা তন্ত্ৰৰ ভিতৰত থকা তৰলক লহিকা বুলি কোৱা হয়। লহিকা তন্ত্ৰৰ ভিতৰত কিছুমান তৰল থাকে যিবোৰ পদাৰ্থসমূহৰ আদান প্ৰদান কৰে, সেইবোৰকে লহিকা বুলি কোৱা হয়। ইয়াৰ কাৰ্য হৈছে নম্বৰ 1, শাৰীৰিক অসংক্ৰাম্য কাৰ্যত লহিকাই সহায় কৰে। আমাৰ যিটো ইমিউন ছিষ্টেম আছে সেইটো ষ্ট্ৰং হোৱাত সহায় কৰে। নম্বৰ 2 হৈছে লহিকা পুষ্টিদ্ৰব্য আৰু হৰম'ন পৰিবহণৰ বাবে এবিধ গুৰুত্বপূৰ্ণ বাহক হয়, অৰ্থাৎ লহিকাই যিবোৰ পুষ্টিদ্ৰব্য আছে, যিবোৰ হৰম'ন আছে সেইসমূহৰ কেৰিয়াৰ হয়, সেইসমূহক এঠাইৰ পৰা আন ঠাইলৈ লৈ যায়। নম্বৰ 3 হৈছে আন্ত্ৰিক ভিলাইৰ দুগ্ধবাহিনীৰ নলীত থকা লহিকাৰ দ্বাৰা চৰ্বিৰ অৱশোষণ হয়। সো দুগ্ধবাহিনীৰ নলীসমূহত যিবোৰ লহিকা থাকে সেইসমূহে চৰ্বিৰ অৱশোষণতো সহায় কৰে। কুৱেশ্যন নম্বৰ 5 হৈছে একক পৰিসংচাৰণ কি? উদাহৰণৰ সৈতে বুজাই লিখা। একক পৰিসংচাৰণ যাক ছিংগল চাৰ্কুলেশ্যন বুলি কোৱা হয়, সেইটো কি হয়? এনসাৰ হৈছে একক পৰিসংচাৰণ হৈছে এটা প্ৰক্ৰিয়া য'ত তেজে হৃদপিণ্ডৰ মাজেৰে এবাৰ পাৰ হৈ এটা চক্ৰ সম্পূৰ্ণ কৰে। যেতিয়া তেজসমূহ হৃদপিণ্ড, আমাৰ যিটো
হাৰ্ট আছে বা যিকোনো প্ৰাণীৰ যিটো হাৰ্ট আছে সেই হাৰ্টৰ মাজেৰে যদি তেজ এবাৰ পাৰ হৈ যায়, এবাৰ ক্ৰছ কৰি যায়, তেতিয়াহ'লে তাক একক পৰিসংচাৰণ বুলি কোৱা হয়। যদি দুবাৰ পাৰ হৈ যায় তেতিয়াহ'লে তাক দ্বিপৰিসংচাৰণ বুলি কোৱা হয়। উদাহৰণ, মাছৰ হৃদপিণ্ড দুটা কোঠালীযুক্ত, এটা অলিন্দ এটা নিলয়। মাছৰ হৃদপিণ্ডই উলিয়াই দিয়া অক্সিজেনবিহীন তেজ জলক্লমলৈ গৈ অক্সিজেনযুক্ত হয় আৰু এই তেজ দেহৰ বিভিন্ন অংগলৈ যায় আৰু অংগসমূহৰ পৰা অক্সিজেনবিহীন তেজ পৰিসংচাৰণ তন্ত্ৰৰ মাজেৰে হৃদপিণ্ডত আহে। হৃদপিণ্ডই ইয়াক পাম্প কৰি হাওঁফাওঁলৈ পঠিয়াই দিয়ে। চ' মাছৰ যিটো হৃদপিণ্ড আছে তাতে দুটা কোঠালী আছে, এটা অলিন্দ আৰু এটা নিলয়। এতিয়া যিবোৰ মাছৰ দেহত অক্সিজেনবিহীন তেজ থাকে সেইসমূহ হৃদপিণ্ডই ইয়াক হাওঁফাওঁ যিটো থাকে মাছৰ, যাক জলক্লম বা ফুল বুলি কোৱা হয়, তালৈকে পঠিয়াই দিয়ে। তাত গৈ অক্সিজেনযুক্ত হয়, তাৰপিছত ই দেহৰ বিভিন্ন অংগলৈ যায়, অংগই ইয়াক ব্যৱহাৰ কৰে। আকৌ যেতিয়া অক্সিজেনবিহীন হয় তেতিয়া আকৌ হৃদপিণ্ডত আহে, হৃদপিণ্ডই আকৌ জলক্লমত পঠিয়াই দিয়ে। চ' ইয়াতে তেজসমূহৰ যিটো পৰিসংচাৰণ আছে সেইটো এবাৰ হৈছে, হৃদপিণ্ডৰ মাজেৰে তেজ এবাৰ পাৰ হৈ গৈছে, গতিকে ইয়াক একক পৰিসংচাৰণ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 6 হৈছে অসম্পূৰ্ণ পৰিসংচাৰণ কি? উদাহৰণ দিয়া। এনচাৰ হৈছে যি প্ৰক্ৰিয়াত হৃদপিণ্ডৰ মাজেৰে যোৱা অক্সিজেনবিহীন আৰু অক্সিজেনযুক্ত তেজ নিলয়ত মিশ্ৰিত হয় আৰু মিশ্ৰিত তেজ দেহৰ বিভিন্ন অংশত যায় তাক অসম্পূৰ্ণ পৰিসংচাৰণ বুলি কোৱা হয়। অসম্পূৰ্ণ পৰিসংচাৰণত অলিন্দৰ সংখ্যা থাকে দুটা অলিন্দ থাকে আৰু এটা নিলয় থাকে। যিহেতু নিলয় এটা থাকে গতিকে তেজসমূহ হৃদপিণ্ডই পাম্প কৰি দিলে এই নিলয়ত আহি পেলাই মিক্স হয় আৰু এই মিক্স হোৱা যিবোৰ তেজ আছে সেইসমূহ দেহৰ বিভিন্ন ঠাইলৈকে যায় আৰু ইয়াকে অসম্পূৰ্ণ পৰিসংচাৰণ বুলি কোৱা হয়। উদাহৰণ, 3 কোঠালী থকা হৃদপিণ্ডযুক্ত প্ৰাণীসমূহত বাওঁ অলিন্দই জলক্লম, হাওঁফাওঁ বা ছালৰ পৰা অক্সিজেন গ্ৰহণ কৰে। সেইটো প্ৰাণী যিটোৰ হৃদপিণ্ডত 3টা কোঠালী আছে, সেইটো প্ৰাণীয়ে যিটো শ্বসন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে সেইটো হাওঁফাওঁৰ দ্বাৰাও সম্পূৰ্ণ কৰিব পাৰে, ছালৰ দ্বাৰাও সম্পূৰ্ণ কৰিব পাৰে বা জলক্লমৰ দ্বাৰাও সম্পূৰ্ণ কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত কি হয়, যিটো বাওঁ অলিন্দ আছে, বাওঁ অলিন্দই তেজসমূহক হাওঁফাওঁলৈ পঠিয়াই দিয়ে য'ত ই অক্সিজেনযুক্ত হয়। তাৰপিছত ই দেহৰ বিভিন্ন অংশলৈ যায়, তাৰপিছত আকৌ যেতিয়াই অক্সিজেনবিহীন হয় তেতিয়াই ইয়াক সোঁ অলিন্দই গ্ৰহণ কৰে। কিন্তু সোঁ অলিন্দ আৰু বাওঁ অলিন্দই দুয়োটাই তেজসমূহক নিলয়ত পঠিয়াই দিয়ে। গতিকে নিলয়ত এই অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন যিবোৰ তেজ আছে সেই তেজসমূহ মিশ্ৰিত হয়, তেজ গ্ৰহণ কৰে। আনহাতে সোঁ অলিন্দই দেহৰ আন অংগৰ পৰা অক্সিজেনবিহীন তেজ গ্ৰহণ কৰে আৰু দুয়োবিধ তেজ একমাত্ৰ যিটো ইহঁতৰ নিলয় থাকে সেইটোত মিহলি হয় আৰু নিলয়ৰ পৰা এই মিশ্ৰিত তেজ উলিয়াই পঠিওৱা হয় আৰু ইয়াকে অসম্পূৰ্ণ পৰিসংচাৰণ বুলি কোৱা হয়। যিহেতু ইয়াতে নিলয় এটা থাকে আৰু য'ত আহি তেজসমূহ মিশ্ৰিত হয় সেইকাৰণে ইয়াক অসম্পূৰ্ণ পৰিসংচাৰণ বুলি কোৱা হয়। আজি ভিডিঅ'ত ইমানখিনিয়ে। আকৌ নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ' ইয়াতে সামৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।